যদিও আমি আনে লিখা চৰিত্ৰ এটাত অভিনয় কৰা বন্ধ কৰোঁ, তথাপিও আমি এটা গভীৰ শূন্যতাৰ মাজত নিজকে থকা যেন অনুভৱ কৰোঁ। আমি নিজেই কনফিউজ হৈ যাওঁ যে আমি আচলতে হয়নো কোন। যদিহে আপোনালোকে মোৰ আগৰ এটা গেজ ভিডিঅ'টো চোৱা নাই, তেনেহ'লে এবাৰ চাব। এই ভিডিঅ'টোৰ লগতে কানেক্টেড। এই ভিডিঅ'ৰ শেষতো চাব পাৰিব বা আগতীয়াকৈও আপোনালোকে চাই ল'ব পাৰে। দ্য গেজৰ বিৰুদ্ধে কৰা যুঁজখনত যদিও আমি জিকো আৰু আমি মুক্ত যেন অনুভৱ কৰোঁ, তথাপিও আমি নিজৰ কাৰণে অথেণ্টিক নহয় বা আমি নিজৰ কাৰণে প্ৰকৃত নহয়। কাৰণ এইখিনিৰ পৰাই আমি নিজকে মিছা ক'বলৈ আৰম্ভ কৰোঁ আৰু অজুহাতৰ আশ্ৰয় লওঁ। কেনেদৰে? ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো শেষৰলৈকে চাব। আমি কিয় আমাৰ ক্ষমতাসমূহ আমাৰ অজুহাতৰ আঁৰত লুকুৱাই ৰাখোঁ? যেনেদৰে আমি আগৰ ভিডিঅ'ত বুজি উঠিছিলোঁ যে দ্য গেজ হৈছে আমাৰ এক্সটাৰ্নেল ফ্ৰেম, তেনেদৰে অথেণ্টিচিটি বা আমাৰ প্ৰকৃত ৰূপ আমাৰ বাবে ইণ্টাৰনেল ফ্ৰেম। কিন্তু তাৰ আগতে আমি এই মিছানো কি তাৰ বিষয়ে জনাটো উচিত। তাৰে প্ৰথম মিছাটো হ'ল আমি যি স্থানত বা যি পদত আছোঁ, সেই স্থানটোৱে আমাৰ নিজৰ পৰিচয় বুলি ভাবি লওঁ। উদাহৰণস্বৰূপে আমি ভাবিবলৈ লওঁ যে আমি মাথো বা মই মাথো এজন সাধাৰণ কৰ্মচাৰীহে। এই পৰিচয়ৰ দ্বাৰাই আমি এটা সুন্দৰ আৰামদায়ক ফ্ৰেমৰ সৃষ্টি কৰোঁ, যাৰ দ্বাৰাই আমি কোনো নতুন কাম কৰিব নিবিচৰাৰ এটা অজুহাত বাছি লওঁ। ইয়াকে আমি কওঁ দ্য আইডেণ্টিটি লাই। ইয়াৰ পাছৰ মিছাটো হ'ল মই আৰু নোৱাৰিম। আৰু মই নিশ্চিত যে ইয়াৰ বিষয়ে মই বিতংকৈ নক'লেও আপোনালোকে হয়তো বুজিব পাৰিছে। এইখিনিতে এনে এটা পৰ্যায়ত আহি বহু উদাহৰণ আছে, যেনে বহু লোকে লিখিবলৈ এৰি দিয়ে, গাবলৈ এৰি দিয়ে আৰু খেলিবলৈ এৰি দিয়ে ইত্যাদি ইত্যাদি। আমি এইখিনিতে নিজক লৈ নিজে অথেণ্টিক হ'ব লাগিব। আচলতে অথেণ্টিচিটি হৈছে আমি নিজক লৈ কৰা এটা কনচিয়াছ চইচ, যি আমি নিজেই নিৰ্ধাৰণ কৰোঁ আৰু আমাৰ মূল্যবোধসমূহ সফল কৰিবলৈ আমি প্ৰচেষ্টা কৰোঁ। কিন্তু আচৰিত কথাটো এইটোৱে যে এই প্ৰচেষ্টাৰ লগে লগে আমাক এই অথেণ্টিচিটিয়ে পুনৰ দ্য গেজৰ ওচৰলৈ লৈ যায় আৰু গেজে আমাক আক্ৰমণ কৰিবলৈ লয়। পুনৰ দ্য গেজে আমাক এক্টিং কৰিবলৈ বাধ্য কৰাব, আকৌ আমাৰ নিজৰে অজুহাতে আমাৰ ক্ষমতা লুকুৱাবলৈ চেষ্টা কৰিব। এই দুইটাৰ পৰা ওলাই আহিবলৈ আমাক মাথো অলপ সাহসৰহে প্ৰয়োজন। যেতিয়াই আমি দৰ্শকৰ বাবে অভিনয় কৰা বন্ধ কৰোঁ আৰু নিজকে মিছা কোৱাও বন্ধ কৰোঁ, ঠিক সেই সময়তে আমি আমাৰ নিজৰ জীৱনৰ এটা গাম্ভীৰ্যপূৰ্ণ দায়িত্ব লাভ কৰোঁ। এইটোৱে হৈছে আমাৰ মুক্তিৰ এটা ফাইনেল এফৰ্ট। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি যি স্থানত বা যি পদত আছোঁ, এই পদটো আমি নিজেই নিৰ্ধাৰণ কৰিছোঁ আৰু নিশ্চিতভাৱে এই ভূমিকা আমি কণ্টিনিউ কৰিবই লাগিব। আমি প্ৰতিদিনে যি চইচ কৰোঁ বা যি বাছনি কৰোঁ, সেয়াই আমাৰ জীৱনত প্ৰতিফলন ঘটে। দ্য গেজ আৰু অথেণ্টিচিটিৰ বিষয়ে আপোনালোকে বিতংকৈ গম পালে। এতিয়া মাথো আপোনালোকৰ প্ৰচেষ্টাৰহে প্ৰয়োজন, যাতে এই দুইটাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰে আৰু আপোনালোকে যি স্থানত আছে সম্পূৰ্ণ নিজাববীয়াকৈ জীয়াই থাকিব পাৰে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি এনেধৰণৰ নতুন নতুন কনচেপ্ট আৰু চাই থাকিব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইবো কৰিব পাৰে। থেংক ইউ। That's it for today. See you in the next one.